স্থলৰ কিবা কাম নহয় আৰু ইয়াৰ কাৰণে বহু বছৰ আগতে লিখিছিলোঁ কি লিখিছিলোঁ মানুহৰ কথা মানুহৰ মাজত থাকি মানুহৰ জেগা লোৱা সদায় প্ৰয়াস কৰি আহিছোঁ কিছু অপশক্তি আছে যিবিলাকে কৃষক আৰু মাটিক একলগ হ'ব নিদিয়ে তেতিয়া আমাৰ যিসকল কৃষক আছে তেওঁলোকে দুখ মনেৰে গায় কি গায় ধৰিত্ৰী আই মোৰ তুমি আমাৰ পৰম্পৰাত আছে পৰম্পৰা আমাৰ নিয়ম এটা আছে আৰম্ভ কৰি দিছে কি কৰি আছো নিজে তই নহয় দাদাক পিন্ধা এই নিজে পিন্ধে নিজে নিপিন্ধে দাদাক পিন্ধে ক'ত দিছ গামোচা পিন্ধা ডিঙিত পিন্ধা মক্কেল দেই ইমান পৰিৱৰ্তন হোৱা নাই ইমান পৰিৱৰ্তন লাগি নব কি নাম তোমাৰ খগেন দেউতাকৰ নাম নগেন হ'ব নিশ্চয় ঠিক কৰিছে নগেন পুতে হয়নে দেখিয়ে লাগিছে গামোচাখনি দিলা হয় পিছে দিয়াৰ লগে লগে এখন গামোচা চাপ্লাই নহয় দাদা এইটো মেচিনৰ গুণ পাব পাৰে অসমৰ নহয় নহয় এইটো একদম মাদ্ৰাজৰ হয় নেকি অসমৰ বস্তু নাই এতিয়া বাহিৰৰ মানুহে এইবিলাক চাপ্লাই দিয়ে আপুনিতো মেচিনৰ গুণ অলপ পাইছে তাকেতো কৈছোঁ ভেকেটা চাওঁ দাদা আমি বোধ আমাৰো পাহৰি গৈ আছো আমি বেলেগক আঁকোৱালি লৈ আছো হয় নহয় যেনেকৈ আজিকালি বিয়াত আজিকালি এদিন হ'ব কি আপোনাৰ মেহেন্দিয়া এদিন হ'ব সংগীত তাৰপিছত লাহেকৈ যৌতুকটো আহি আছে তাৰমানে একচুৱেলি ক'ব গ'লে সমন্বয় ৰক্ষা হৈ আছে অসমত সেইকাৰণে গাইছিলোঁ মই কি গাইছিলোঁ মহাবাহু ব্ৰহ্মপুত্ৰ অৱতৰ হ'ল আপোনাৰ চালানী হ'লেও গামোচা এখনো দিছোঁ আমাকো কিবা এটাতো দিয়ক দাদা গামোচাখন মই দিছোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চৰ মোক দি দিয়ক ঠিক কৈছা সমন্বিতে তোমালোক হাত কিন্তু সমান সমান হ'ব দেই চবকে দিব লাগিব থু লাগি গৈছে দাদা থুচু লগাই দিলে মৰমতে দিছোঁ দেই কিন্তু এখন কথা বৰ ডাঙৰ কথা এওঁ গাঁও কোনখন কপাল কোনখন ধৰিবই নোৱাৰি এই ব্যৱহাৰ আৰু আছিলে দাদা আপুনি গাঁও কপালো আপুনি ইনচাল্ট কৰিছে একেবাৰে নাই কৰা কিন্তু এটা কথা পঞ্চমীতে পৃথিৱীৰ ভিতৰত ইয়াৰ পত্নী আটাইতকৈ লাকি কেনেকৈ কাৰণ আন আন পত্নীবিলাকৰ নিজৰ গিৰিয়েকৰ চুমা খাব দুখন গাল পায় কিন্তু ইয়াৰ ধুনীয়াকৈ চুমা খাবৰ কাৰণে 1 2 and 3 তিনিখন মানে দাদা এখন বনাছ ভাগ্যৱান আৰু দুদিনমান যাওঁ দাদা গোটেই কপাল একেলগে এওঁ আছে দেই লাইনত আচ্ছা এই শুভ লক্ষণবিলাক দেখিয়ে ভাল লাগিছে আসাম মানে দুপৰ দুপে এতিয়া আগবাঢ়ি গৈছে বহুত আগবাঢ়িছে এতিয়া মই তাকে কিমান বছৰ আগত উপলব্ধি কৰি লিখিলোঁ যে মানুহে মানুহৰ কথা কিয় নাভাবে মই ভাবিছিলোঁ 40 বছৰ আগত মানুহে মানুহৰ বাবে যদি অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া ধুনীয়া গান গাইছিল গামোচাখন যে দিলা এইখন দিয়াৰ লগে লগে ডিঙি গধুৰ হৈ গ'ল কিয় মানে এতিয়া অসমীয়াৰ কাৰণে গামোচা হৈ গ'ল এটা বুজা কিয় ই এসময়ত কপালত বন্ধা হৈছিল সন্মানৰ খাতিৰত নিগৰি আহি ডিঙি পালে আৰু বিশেষকৈ এইখন মঞ্চত মোৰ ভাগিন মৰমৰ খগেনে সোঁৱৰাই দিলে যে অকল ডিঙিতে সীমাবদ্ধ নাই গামোচা তাৰ পৰা নিগৰি গৈ কঁকাল পাইছে ক'ত গামোচা ক'ত পাইছে ভাবা আৰু দুদিন পিছত দাদা কঁকালৰ পৰা ওলাই যাব মই তাকে ভাবিছোঁ আৰু দাদা গামোচা আজিকালি বিৰাট ফেমাছ আজিকালি গামোচা মানে আপোনাৰ সেই গাড়ী চাৰিও মচে গাড়ী চাৰি দিনক দিনে গামোচা কেই ভাল তাকো অসমৰ দৌলি শিপিনীয়ে কামে নকৰা হৈছে তেতিয়া বৰ ভাল বাবা মই ভাবিছোঁ কি নাই একো অৱপ্ৰিয় হ'লেও মানে আপোনাৰ পথলৈ বিহুৱে ফাঁকি দিব বতৰ নহয় তথাপি ৰাইজে শুনি ভাল লাগে আজি কেইজন আছে নহয় জানো কম সংখ্যক অলপ সংগতি এ চকলা টেঙাটি অকলৈ নেখাবি আমাকো এচকল দে ৰঙাগৰাৰ তললৈ তেনেকৈ নেযাবি আমাকো লগতে ৰাইজ দেখোন থমথমাই কৰি আছে ঠাণ্ডা হাত চাপৰি অলপ বজালে বিহুটো উঠে এই ইমান ধুনীয়াকৈ
কোনেনো খৰজিলে কোন ৰূপৰ বৰণে কৰি আমাক খৰজিলে কণা জাল বিধাতাই গোবৰ মাটি মিহলি কৰি হে খিচিৰি 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 খাবা খিচিৰি 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 আছে জলন দৈ খিচিৰি 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 ঘূৰে জীৱন আগলৈ নৈ খিচিৰি 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 একদম দাদা কথা পাতি মই সকলোকে জনাইছোঁ প্ৰণিপাত আৰু এই কমিটিৰ যিমান আছে সকলোকে শুভকামনা আকৌ লগ পাম এনেকৈ আৰু বিশেষকৈ এই দেৱু আমাৰ কি যাওঁ ইয়াত কৈ দিবা দেই আহোঁ মই অসমত চাকৰি পাই কোনে সেইটোৱে দেখাই আছোঁ দাদা অ' ছাৰ এই মইতো 2 লাখ টকা মামাই দিছি সেইবিলাক কথা চাকৰিটো মই পাব লাগিব সেইবিলাক ঘৰৰ কথা ইয়াত অপেনলি এইবিলাক ছাৰ সেইবিলাক নাজানো পইচা দিছোঁ চাকৰি পাব লাগিব বছ সেইটো হ'ব কিন্তু যেতিয়া ইণ্টাৰভিউ লৈ থাক অভাৰ স্মাৰ্ট নহ'ব আচ্ছা মোক সহজ সহজ ছাৰ কি সুধিব লাগে মই জানো নহয় নাজানো একদম মনে মনে আহিছে গুড মৰ্ণিং ছাৰ মৰ্ণিং অতি ভক্তি চূড়ান্ত লক্ষ্য নাই ইয়াত ডকাইটোৰ লক্ষণ ছাৰ বাপৰে দাঁড়িয়ে শুনে ইণ্টাৰভিউ কি ইণ্টাৰভিউ দিবা ইমানে পঢ়া শুনা কৰিব কাটিব সময় পোৱা নাই ছাৰ আচ্ছা এটা কথা মই কৈ লৈছোঁ আগতে আজিকালিতো চাকৰি মানে গম পায় চবেই এনেকুৱা এনেকুৱা ছিষ্টেম চলিলে আমাৰ ইয়াত মই অপেনলি ইয়াতে দুইটাকে কুৱেশ্যন কৰিম এনচাৰ ইয়াত দিবা চাকৰি ইয়াতে কনফাৰ্ম হৈ যাব ছাৰ এপইণ্টমেণ্ট লেটাৰ ইয়াতে পাম ইয়াতে হৈ যাব একদম মই ফালি দিম ছাৰ ফালিব নালাগে হ'ব ছাৰ আচ্ছা প্ৰথমতে মই দুইজনকে দুখন জেগাৰ নাম ক'ম জাষ্ট সেই জেগাৰ নাম দুটা স্পেলিং মানে বানান জানা নহয় জানা বতাকাৰে বা বতাকাৰে কুৱেশ্যন মই কৰিম আচ্ছা প্ৰথমতে তুমি কোৱাচোন আছাম স্পেলিংটো আচ্ছা ASSAM গুড বঢ়িয়া পাৰিছে জানো ছাৰ মই পঢ়া ঘৰত চলি ছাৰ ভৱিষ্যত আছে পঢ়া শুনা কৰা ঘৰৰ কৰোঁ ছাৰ মই ছাৰ মই দিল্লীটো বনাই কৰি দিম নেকি BEL আচ্ছা ইণ্টাৰভিউ তুমি মোৰ ল'বানে মই তোমাৰ ল'ম নহয় তেখেত অসমৰ ক'লে ওপৰলৈ গুচি যাওঁ কওঁ দিল্লী আৰু ওপৰত যাব দিম আচ্ছা তুমি কোৱা অলপ সহজ চাই সুধিম প্ৰথমতে তোমাক তুমি কোৱা আছামটো কৈ দিলে তুমি কোৱা চেকোস্লোভাকিয়া কি নামে শুনা নাই স্পেলিং ঘূৰা ক'ব কি জলকীয়া জলকীয়া নহয় চেকোস্লোভাকিয়া কেঁচা জলকীয়া এনচাৰ দিবা নে ফটোৱামি কৰিবা নে যাবা আৰু এবাৰ কওক। চাকৰি লাগে 3 বাৰ হ'ব এইবাৰ হা আৰু বাৰু ছাৰ কাঞ্চন চাফা কৰি লৈছে দিয়ক চেকোস্লোভাকিয়া ঠিক আছে কৰা আহি আছে কোৱা আহি আছে ক'ত পাইছে আহি এইখিনি পাইছে আচ্ছা কোৱা ক'বা নে দন্তীয়া ছটেকাৰে ইংলিছত কোৱা তই দুটা থাকে নেকি চেকোস্লোভাকিয়া ছাৰ এবাৰ বেয়া নাপাব পাকটো চাই ল'ব পাক চাই ক'ব জিলাপি বনাইছে ফেমিলি জিলাপি বনোৱা মানুহ আছে যেন ছাৰ চেকোস্লোভাকিয়া পাকটো পাইছা পাকটো আহি গৈছে কোৱা ষ্টাৰ্ট তাই এচিছে বাপেৰৰ মূৰ একো নাই ফুলফুলীয়া চাৰ্ট পিন্ধি একদম দাড়ি চুলি ৰাখি ইণ্টাৰভিউ দিব নাই ছাৰ পঢ়া শুনা নাই ৰাতি বেয়া কিতাপ পঢ়ি থাকিব একদম দেখিলে গম 2 নম্বৰটো ট্ৰাই কৰিবা একদম সহজ হ'ব আচ্ছা দ্বিতীয় বিশ্বযুদ্ধৰ নাম শুনিছা নিশ্চয় কি নাম শুনিছোঁ ছাৰ মই স্পটত আছোঁ দ্বিতীয় মোক মানে এওঁ বেছি পঢ়া শুনা কৰা যে ষ্টুডিয়াছ মানুহবিলাকৰ এনেকুৱা চিলি মিষ্টেক হৈ যায় আচ্ছা ইমানখিনি ক'ব নালাগে দ্বিতীয় বিশ্বযুদ্ধত অনুমান কিমানমান মানুহ মৰিছে পুৰা পুৰি ছাৰ 2 লাখ গুড শুদ্ধ উত্তৰ জানোতো ছাৰ ৰাতিপুৱাৰ পৰা মই লেমলৈ পঢ়িয়ে থাকোঁ গম পাইছে আচ্ছা ছাৰ মই মানে শৰাইঘাটৰ লাচিতৰ জন্ম বাৰ্ষিকী হৈ গৈছে নালাগে, হ'ব। এতিয়া শৰাইঘাটত কিমান বছৰ কৰিম মই সুধি আছোঁ নহয় ধৈৰ্য ধৰা এওঁ ক'লে যে দ্বিতীয় বিশ্বযুদ্ধত 2 লাখ মান মানুহ মৰিছিল হয় ছাৰ তুমি এই মৰা মানুহবিলাকৰ নামবিলাক কৈ যোৱা কি হ'ল? তুমি গম পোৱা নহয় ছাৰ মোৰ কিডনীৰ প্ৰেছাৰটো মাজে মাজে আপ ডাউন হৈ থাকে কিডনী লিভাৰ চবতে প্ৰেছাৰ উঠি যাব কোৱা নামবিলাক ক'লো একদম স্মৃতি নালাগে জাষ্ট নামকেইটা ক'লো উপাধিও নালাগে 2 লাখ মৰা মানুহৰ নাম একফালৰ পৰা একদম 2 লাখ নম্বৰ 2 লাখ ক'বা নে যাবা গৈ থাকিব কৰি আছোঁ ছাৰ আপুনি দুদিন সময় দিব ডিটিপি কৰি এপৰ চাইডত ঘৰ দি থৈ ছাৰ মই আগতে কৈছোঁ মোক এনচাৰ ইয়াতে লাগে চাকৰি মই ইয়াতে দিম অলপ ছাৰ কৰি আছোঁ ৰাম ৰহিম
ৰতিকান্ত বহিকান্ত বিশ্বযুদ্ধত ইয়াৰ মানুহ বাহিৰৰ ইংলিছ নাম কয় আপোনাৰ নিচিনা মোৰ নিচিনা সেইটো গম পাইছে গণক গণিছোঁ টম তম বঢ়িয়া হৈছে কেইটা হ'ল আগলৈ বহুত দুৰ্বলতা হৈছেহে টম টম টমি তুমি বঢ়িয়া জেক জেক জনি বছা এইগিলাখন চোন কুকুৰৰ নাম মানুহ ইংলিছ নাকালে ওপৰত দিছে মাইকেল মাইকেল ছেক্স নাট্যকাৰ মৰিছিল তো মৰিছিল কাইলৈ তুমিও মৰিবা তোমাৰ নামটো সোমাই দিম আৰু বিশ্বযুদ্ধত মৰা বুলি গৰু চাকৰি লাগে নে দুটা হ'ল লাষ্ট এটা আছে হ'ব সেইটো কৈ দিম ঠিক আছে না এটা বনাজ দিম এটা বনাজ দিয়ক আচ্ছা চাৰিটা হ'ল তোমাৰ দেখি মুখখন দেখিলে বেয়া লাগিছে এটা বনাজ দি দিয়ক এটা বনাজ দিম আচ্ছা একদম চিম্পুল সৰু কৈছে প্ৰথমতে তোমাক সুধিম প্ৰথমতে সেই সহজটো পাইতো হয়। তোমাক তুমি তিনিটা ফুলৰ নাম কোৱা তিনিটা ফুলৰ নাম এই আজি মই দেখি আছো ইয়াত আছে ন? তিনিটা ফুলৰ নাম ফুলৰ নাম। মেৰিগ'ল্ড মেৰিগ'ল্ড কিষণ চিমাম কি বেগন ভিলিয়া বছা কি ফুলৰ নাম কৈছে এইগিলাখন ফুলৰ নাম নহয় নহয় আজিকালি নাই এইবিলাক ফুল মই কওঁ নেকি ছাৰ ব্লেক ডগ ব্লেক ডগ বঢ়িয়া 100 পাৰ্কাৰ দামী দামী কৈছোঁ অফিচাৰ ছাৰ অফিচাৰ সেইটো কি ফুল হ'ল ছাৰ এইবিলাক মেৰিগ'ল্ড এটা ফুল আজিকালি সেই ফুলৰ কাম নাই এই ফুল টেবুলত পেলাই দিয়া চব কাম কৰিব না মই গুণ থকা ফুলৰ কথা নহয় যিটো সুধিছোঁ সেইটো ক'ব লাগিব বঢ়িয়া কৈছে লাষ্ট এইবাৰ একদম চবতকৈ সহজ এটা সুধিম আচ্ছা মই দুটা জন্তুৰ মাতটো কৈ দিম জাষ্ট স্পেলিংটো কৈ দিম হ'ব, ছাৰ। মেকুৰী জানা ন জানো ছাৰ মেকুৰীয়ে কি বুলি মাতে মেও মেও গুড চব জানে দেখিছা মেকুৰী জানে সেই মেকুৰী মাজেৰে মাকো মেকুৰী মাহী পেহী খুৰাকা চব চব জানে এই জ্বলিছে এটা কাৰণে জিৰ' পাই আছে আচ্ছা মেওটো স্পেলিং কৈ দিয়া MEU গুড চাকৰি কনফাৰ্ম এই জানো ছাৰ আমি পঢ়া ঘৰৰ চলিটো ছাৰ গম পায় ছাৰ মই PSO ডাবল মই যাওঁ নাই মেকুৰী ক'লে মই ঘুমকো কৈ দিওঁ দেখা মই যিটো সুধিম সেইটো কোৱা একদম সহজ চেষ্টা কৰিবা আচ্ছা সঁচা এটা কথা মুখখন দেখিলে বেয়া লাগে তাক একদম সহজ আচ্ছা তুমি কোৱা স্পেলিং কোৱা মেকুৰীৰ মাতটো কৈছিল বাঘৰ মাতটো এইটো বানানটো ক'লে বানান কোৱা কোনফালে বা আগফালে পিছফালে একে কোনফালে বা কোনফালে? মনৰ পৰা আৰম্ভ কৰা কোৱা ৰ'ব হে আগফাল পিছফালে একো নাছিলে এফালে চেষ্টা কৰা চেষ্টাৰ অসাধ্য একো নাই ধৰাই ঘৰ এই ঘৰে ঘৰে ছাৰ মই কওঁ নেকি এই না এইটো হ'লে মই ফালি দিলোঁ ছাৰ তুমি চব জানা জানো ৰ'ব হে আহে না GHR পেটৰ পৰা আহিব স্পেলিং আৰম্ভ কৰা ক'ৰ পৰা হ'ব তাৰ দাঁত চাকচোন চাওঁ জীৱনত কুকুৰে মাংস খাইছে চাকচোন ছাৰ ইছ জিৰ' পাইছা শ্ৰদ্ধা ৰাইজ দৰ্শকো বৰ কম গতিকে আৰু আৰ্টিষ্ট বহুত আছে আমাৰ ৰূপম আছে সুবাসনা আছে গতিকে আজিলৈ ইমানতে আমাৰ অনুষ্ঠান সামৰিছোঁ কেতিয়াবা ভৱিষ্যতে লগ পাম ভালকৈ দীঘলীয়াকৈ কৰিম ধন্যবাদ শুভৰাত্ৰি